নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা এনেকুৱা মানুহক লগ পাইছেনে যিয়ে আপোনাক সদায় সৰু দেখুৱাব বিচাৰে, যাৰ কামেই হ'ল আপোনাক কথাৰে খোজ মৰা বা অপমান কৰা? যদি পাইছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। আজি আমি জানিম কোনো কাজিয়া নকৰাকৈয়ে এনেকুৱা মানুহক কেনেকৈ ঠিক কৰিব পাৰি। অহংকাৰী মানুহক আচলতে কেনেকুৱা? অহংকাৰী মানুহে ভাবে যে আনক বেয়া ক'লেহে নিজে ডাঙৰ হ'ব পাৰি। তেওঁলোকক দেখাত খঙাল হ'লেও আচলতে ভিতৰি বহুত ভয়ত থাকে। তেওঁলোকৰ মনত শান্তি নাথাকে। কিন্তু যিজন মানুহৰ আত্মসন্মান আছে, তেওঁ নিজকে সন্মান কৰে আৰু আনকো মৰম কৰে। মানুহ কিয় অহংকাৰী হয়? ইয়াৰ কাৰণ বহুত হ'ব পাৰে, যেনে ঘৰৰ পৰিৱেশ বেয়া হ'লে, আনৰ ভাল দেখিব নোৱাৰিলে, হঠাতে বহুত টকা পইচা বা নাম হ'লে। আপোনাক কিয় আমনি কৰে? আপুনি যেতিয়া লাহে লাহে উন্নতি কৰে, তেতিয়া অহংকাৰী মানুহৰ হিংসা হয়। আপুনি তেওঁতকৈ আগবাঢ়ি যোৱাটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। সেয়েহে আপোনাক কথাৰে দুখ দি তেওঁলোকে আনন্দ পায়। কি ভুল কেতিয়াও নকৰিব? তেওঁলোকৰ লগত কেতিয়াও কাজিয়া বা তৰ্ক নকৰিব। আপুনি যি শুদ্ধ সেইটোৱে তেওঁলোকক বুজাবলৈ চেষ্টা নকৰিব, কাৰণ তেওঁলোকে আপোনাৰ কথা নুশুনে। তেওঁলোকক তেল মাৰি চলিবলৈ বা সুখী কৰিবলৈ চেষ্টা নকৰিব। উচিত শিক্ষা কেনেকৈ দিব? 3টা উপায়। উত্তৰ নিদিব, চাইলেণ্ট থাকক। অহংকাৰী মানুহে বিচাৰে যে আপুনি তেওঁৰ কথা শুনি খং কৰক বা ওলোটা কিবা কওক। আপুনি যদি একো উত্তৰ নিদি মিচিকিয়াই হাঁহি গুচি যায়, সেইটোৱে তেওঁৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষা হ'ব। কথা গাত পাতি নল'ব। তেওঁ যিয়ে নকওক, আপুনি ভাবিব যে এয়া তেওঁৰ বেমাৰহে। তেওঁৰ বেয়া কথাবোৰ নিজৰ মনলৈ সোমাবলৈ নিদিব। মনটো চাফা কৰি ৰাখিব। নিজৰ কামত মন দিয়ক। আপুনি যিমানেই উন্নতি কৰিব, অহংকাৰী মানুহৰ সিমানেই জ্বলি থাকিব। আপোনাৰ সফলতাই হ'ল তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ চৰ। অহংকাৰী মানুহক আপুনি সলাব নোৱাৰে। তেওঁলোকক ভগৱানে বা সময়হে ঠিক কৰিব। আপুনি মাত্ৰ নিজৰ কাম কৰি যাওক আৰু নিজৰ পৰিয়ালৰ লগত সুখেৰে থাকক। ধন্যবাদ।